স্বাগতম এতিয়া সময় হৈছে ষ্টৰী টাইম এখন ধুনিয়া ফুলনিৰ মাজত এটা মৌমাখিয়ে গুণগুণাই ঘূৰি ফুৰিছিল মৌটোৱে ফুলনি বাৰীৰ পৰা ঘূৰি আহোঁতে এখন নদী পাৰ হ'ব লগা হ'ল তেনেতে এজাক জোৰকে বতাহ বলিবলৈ ধৰিলে আৰু মৌটোৱে ভয় খালে ইমান বতাহ নিছে আৰু বতাহজাকে তাক পানীত পেলাই দিলে মৰিলো বচোৱা কোনোবাই বচোৱা মোক বচোৱা মই পৰিলো বচোৱা তেনেকুৱাতে দূৰণিত বহি থকা এজনী ভাটৌ চৰাই পানীত পৰা মৌটোক দেখা পালে দেখি পেলাই সি ভাবিলে এতিয়া কি কৰা যায় ইয়াকটো বচাব লাগিব এই পাতখনকে ছিঙি লৈ যাওঁ আৰু হেনেকে ভাবি সি গছজোপাৰ পৰা এখিলা পাত ছিঙি নি উৰি গৈ মৌটোৰ কাষতে পেলাই দিলে আৰু মৌটোৱে তেতিয়া পাতখিলাতে উঠি নিজৰ জীৱনটো ৰক্ষা কৰিলে থ্যাংক ইউ মিঠু থ্যাংক ইউ ভেৰি মাচ তুমি আজি মোৰ জীৱন ৰক্ষা কৰিলা তুমি যদি আজি নাহিলা হয় মোৰ কি হ'ল হয় মই চাগে মৰি গলো হয় হ'ব দিয়া কোনো কথা নাই ইজকে আন এদিনাৰ কথা কৰবাৰ পৰা ভাটৌটোৱে উৰি আহি আনন্দ মনেৰে গান গাই এজোপা গছত পৰিলহি আৰু তেনেকুৱাতে কৰবাৰ পৰা এটা চিকাৰীয়ে তাক দেখিলে আৰু বন্ধুক টুৱাই গুলিয়াবলৈ চেষ্টা কৰিলে আৰু চিকাৰীটোৱে নিশান টুৱাই থাকোতেই দেখা পালে আমাৰ কণমানি মৌটোৱে আৰু তেতিয়া সি খঙত একেবাৰে উত্তাৱল হৈ আহি দিলে চিকাৰীটোক নাকতে পিন্ধি আৰু চিকাৰীটো বিষত একেবাৰে চিকাৰীটো ক'ব নোৱাৰা হৈ টেটু ফালি চিঞৰিবলৈ ধৰিলে আৰু তাৰ পিছৰ পৰাই মৌমাখিটো আৰু ভাটৌটোৰ মাজত বন্ধুত্ব আৰু গভীৰ হৈ গ'ল পিছে কণমানিহঁত এই সাধুটোৰ পৰা তোমালোকে এতিয়া কি বুজিলা এই সাধুটোৰ পৰা আমি বুজিলো যে বিপদৰ বন্ধুৱে আচল বন্ধু ৰতনপুৰ নামৰ এখন ধুনীয়া গাঁৱত ৰঘু নামৰ এজন খেতিয়কে সোণগুটিৰ শস্য সিঁচি আছিল তেনেকুৱাতে কৰবাৰ পৰা কেইটামান চৰাই আহি খেতিয়কৰ ওচৰতে থকা জেৰুৱাখনতে বহিলহি তেনেকুৱাতে ঘটঘটি নামৰ এটা ঘৰচিৰিকা আহিও উপস্থিত হলহি এয়া দেখিছানে এটো ঘটঘটি নহয় নে হয় ঘটঘটিয়ে হয় হেই মিঠু এণ্ড গিলি হোৱাটছ আপ ম্যান কি খবৰ তোমালোকৰ ও ঘটঘটি ভাল আমাৰ ভাল আমাৰনো কি আৰু তোমাৰ খবৰ কোৱাচোন ঘটঘটি তুমি হেনো গুৱাহাটী চহৰত থাকা কেনেকুৱা চহৰখন চহৰত থাকি গোটেইটো ষ্টাইলে বদলি গ'ল একেবাৰে চহৰীয়াটোৱে হৈ গ'লা দেই হেই থ্যাঙ্কস লট তেনেকুৱাতে ঘটঘটিয়ে মন কৰিলে কাষৰ খেতিয়কজনে দেখোন সোণগুটিৰ শস্য ৰুইছে কি হ'ল ঘটঘটি কি চিন্তা কৰিছা হেই লিসন ফ্ৰেণ্ডছ হেই মানুহজনৰ পৰা বাচি থাকিবা নহলে এদিন বিপদত পৰিব লাগিব কিয় তেওঁতো আমাক একো অপকাৰ কৰা নাই তুমি কিয় তেনেকৈ ভাবিছা ইস ঘটঘটি দেখিছো চহৰত থাকি তুমি ভয়াতুৰ হৈ আহিলা মানুহটোৱেনো আকৌ আমাৰ কি অপকাৰ কৰিব হে মানুহজনে সোণগুটিৰ শস্য ৰুই আছে আৰু সেই গছৰ গুটিয়ে এদিন আমাক বিপদত পেলাব হ'ব তুমি আমাৰ কথা চিন্তা কৰিব নালাগে নিজৰ কথা চিন্তা কৰা ওকে দেন ফাইন মোৰ কবলগীয়াখিনি মই কলো
বাকি তোমালোকে যি ভাল দেখা তাকে কৰা ওকে দেন টেক কেয়াৰ বাই এই বুলি কৈ খটখটিয়ে নীলি আৰু মিঠুৰ পৰা বিদায় ললে নীলি আৰু মিঠুৱে তেনেকৈ খেলি ধুলি দিনবোৰ পাৰ কৰিবলৈ ধৰিলে আনফালে বতাহ পানী পাই হনগুটিবিলাক লহপহকৈ বাঢ়ি উঠিল আৰু সেই গছৰ গুটিৰ পৰা খেতিয়কজনে কেইবাখনো মজবুত জাল তৈয়াৰ কৰিলে এদিনাখন মিঠু আৰু নীলি কৰবাৰ পৰা উৰি আহোঁতে খেতিয়কে তৈয়াৰ কৰা জালতে বন্দী হ'ল আৰু বন্দী হৈ চিঞৰিব ধৰিলে এ বচাও বচা মৰিলো এ লাগি ধৰিলো এখনত কোনোবা আছনিও আৰু চৰাই দুজনীক কিন্তু বচাবলৈ কোনো নাহিল আৰু খেতিয়কে দুইজনী চৰাইকে বন্দী কৰি নিজৰ সজাত ৰাখিলে ঘটঘটিয়ে কথাটো গম পাই উঠাটো খাই নীলি আৰু মিঠুৰ খবৰ ল'বলৈ আহিল এই সৰি মেন মইতো তোমালোকক কৈছিলোৱেই তোমালোকেহে মোৰ কথা নুশুনিলা এতিয়া আৰু মই একো কৰিব নোৱাৰো মোক বেয়া নাপাবা আই এম সৰি মেন ঠিকেই কৈছা ঘটঘটি আজি তোমাৰ কথা শুনা হ'লে আমাৰ এই দশা নহয় আমাক মাফ কৰি দিবা ঘটঘটি হয় ঘটঘটি বহুত ভুল হৈ গ'ল আজি তোমাৰ কথা শুনা হ'লে আমাৰ স্বাধীনতা কোনেও কাঢ়িব নোৱাৰিলে হয় আমি আৰু কেতিয়াও মুকলি আকাশত উৰিব নোৱাৰিম ফ্ৰেণ্ডছ তোমালোকৰ ষ্টৰীটো চাই কেনে লাগিল মোক এটি ইমান ভাল লাগিল জানানে বৰ্ণায়ু তোমালোকে যদি ষ্টৰীটো চাই ভাল পোৱা আমাক জনাবা দেই মন নগলেও আমি উমলা ঘৰৰ পৰা বিদায় ল'বই লাগিব বৰ্ণায়ু জানানে মোক যাবই মন নাই কিন্তু যাব লাগিবই নৱবৰ্ষৰ শুভেচ্ছাৰে বাই বাই খুব এনজয় কৰা বাই